সো গাইস এয়া আমাৰ বিকাশৰ নতুন কইনাক মেকআপ কৰি আছে। সো কি মেকআপ কৰে কি নকৰে গোটেইখিনি দেখাম, লগতে আৰু কিবা কিবি দেখাম। সো ভিডিঅ'টো শেষলৈকে চাই থাকক। ভিডিঅ'টো আৰম্ভণি হোৱাৰ আগতে প্ৰথমতে মোৰ ইন্ট্ৰটো দি লওঁ। হাই গাইছ, মই প্ৰাঞ্জল আৰু আপোনালোকে চাই আছে আজি আছোঁ কালি নাই ইউটিউব চেনেল। সো গাইছ আজি এটা আকৌ নতুন ভিডিঅ'লৈকে আপোনালোকৰ মাজতে, কিন্তু মাস্কখন মেইন। এতিয়া বৰ্তমান মাস্কৰ কাৰণে ভইচ ক্লিয়াৰ নাহিব পাৰে। সো মাস্কটো মেইন, কৰোণা বহুত বাঢ়ি গৈছে। এয়া আমাৰ মাজত কৰোণা মেইন বিকাশ। এয়া হ'ল বিকাশৰ নতুন কইনা। তো কৈয়ে আছোঁ, এবাৰ নহয় দুবাৰ নহয় 3বাৰ ক'লোঁ। তো নতুন কইনাক প্ৰথম দিনা এইবিলাক মেকআপ দিছিলে, আৰু নতুনকৈ আজি এয়া হ'ল লেগ গাৰ্ড লগালে, লগতে এতিয়া চিট কভাৰ লগালে। তো আৰু কি লগাব কোৱা? চিট কভাৰটো ভাল লগা নাই কি কোৱা? তো ইয়াৰ বোলে চিট কভাৰটো ভাল লগা নাই, আৰু এইফালে মোৰটো ভাল লাগি আছে। কাৰণ ভাই মেইন কথা নহয়, ইয়াৰ ছেফটিটো মেইন হয়। তো কৰোণা যেনেকৈ আমাৰ মাস্কখনো ভাল নালাগে লগাবৰ কাৰণে, কিন্তু ছেফটিটো মেইন। তো সেনেকৈ হিমালয়নত চিট কভাৰটো লগাইছে। চিট কভাৰটো ভাল নালাগিব পাৰে, কিন্তু ছেফটিটো মেইন। আৰু কি লগাবা? তো পেনিয়াৰো লগাব বোলে। তো পেনিয়াৰ লগাই নে নলগাই গোটেইখিনি দেখাম। তো ভিডিঅ'টো চাই থাকক। এইফালে আছে মহিদুল একদম মেটিয়ৰ লৈ ৰেডি। তো টেষ্ট ৰাইড এটা কৰাই দিওঁ। তো টেষ্ট ৰাইড এটা হ'ব। তো মহিদুল কোৱা। এইমাত্ৰ যিখিনি কথা কৈছে, মানে ভাল লগাটো আৰু শ্ব'টো মেইন নহয়, মানুহৰ ছেফটিটো মেইন। মানে বহুত ভাল লাগছে কথাষাৰ, বহুত ভাল কথা কৈছে। ঠিক সেনেকুৱা গাড়ী চিট কভাৰটো মানে ভাল লগাটো উদ্দেশ্য নহয়, গাড়ীখনৰ ছেফটিটো মেইন। আৰু মাস্ক আৰু ছেফটি বঢ়িয়া এক্সাম্পল। তো সেই কথাটো আমাৰ এই বিকাশে বুজি পোৱা নাই। তো মানে অলপ বুজি কম পাব। গাইছ এয়া ৰয়েল এনফিল্ডৰ মেটিঅৰ 350cc। সো চাওক নতুন BS6 মডেল। লুকছ চাওক লুকছ। গাইছ এয়া মহিদুল আৰু বিকাশে তো মেটিঅৰৰ এটা টেষ্ট ৰাইড ল'ব। তো টেষ্ট ৰাইড লৈ পেলাই তো টেষ্ট ৰাইডটো কেনেকুৱা পায় তো গোটেইখিনি জনাব। আপোনালোকে বিকাশৰ চেনেলতো ভিডিঅ' পাব, মহিদুলৰ চেনেলতো ভিডিঅ' পাব। তো মোৰো ভিডিঅ' পাব, ডেছক্ৰিপশ্যনত লিংক থাকিব। তো চাই থাকক ভিডিঅ'টো। টেষ্ট ৰাইড কৰি অহাৰ পিছত কেনেকুৱা পায় আপোনালোকক জনাম। তো বিকাশ ভাই আৰু মহিদুল আহি গ'ল। তো টেষ্ট ৰাইড লৈ উঠাই দে বাছ ৰখাই দে। তো বিকাশ কেনেকুৱা লাগিল? ভাল লাগছে বঢ়িয়া বঢ়িয়া না? তো আৰু বাকী ৰিভিউ গোটেইখিনি পাই যাব। তো বিকাশৰ চেনেলত আহি আছে, আৰু মহিদুলৰ চেনেলতো পাব। বিকাশে টেষ্ট ৰাইড ল'লে মেটিঅৰৰ। তো বিকাশ কেনেকুৱা পালা? গাড়ীখনৰ ইঞ্জিনটো একদম পুৰা স্মুথ, পুৰা হাইপাৰ স্মুথ, আৰু চলাই বঢ়িয়া লাগে। খালি চেং মানে অলপমান ওপৰত তুলি দিয়া মানে চিষ্টেমবোৰ অলপমান জাষ্ট মানে বেলেগ এখন গাড়ী চলাই আছা, ধৰ এখন ঘপাককৈ চলালে অলপ বেলেগ লাগে, কিন্তু গাড়ীখনৰ ইঞ্জিনটো বহুত বেছি স্মুথ, বহুত বেছি ভাল লাগিছে চলাই। মহিদুলৰ চলাইছা, কেনেকুৱা পাইছা? ক'ব গ'লে বহুত ভাল লাগছে চলাই। বাকী মানে ৰয়েল এনফিল্ডৰ বেলেগ গাড়ীত কৰ আৰু মানে ইঞ্জিনটো বহুত স্মুথ হয়, আৰু কমফৰ্টেবলো আছে গাড়ীখন। কিন্তু পিছত বহাটো ইমান কমফৰ্টেবল নাপায়, কিন্তু চলোৱাটো বেছি কমফৰ্টেবল পায়, আৰু চলাই ভালে লাগছে গাড়ীখন। চ' গাইজ ইমানে। চ' বিকাশে আজি এই বিকাশৰ নতুন কইনাক আজি অকণমান মেকআপ দিব আহিছিলে। তো মেকআপ দিলে, লেগ গাৰ্ড চিট কভাৰ কিবাকিবি লগালে। তো পিছৰ পেনিয়াৰটো লগোৱা কথা আছিল, কিন্তু মানে বৰ্তমান ষ্টকত নাই কাৰণে লগোৱা হোৱা নাই। তো গাইজ ভিডিঅ'টো ইমানে। কৈ দিয়া লাষ্টত। তো সকলোৱে ছাবস্ক্ৰাইব কৰি দিবা চেনেলটো, আজি আছোঁ কালি নাই কৰি দিবা, লাইক কৰা, বঢ়িয়া বাই বাই। চ' গাইজ ভিডিঅ'টো ইমানে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চ' বাই বাই। অসমবাসীলৈ মই মৰম যাচিলো, অসমৰে সন্তান হৈ ৰচনা ৰচিলো, মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম।